9% মানুহে নাজানে ৰেচন কাৰ্ডত নতুন সদস্যৰ নাম কিদৰে অন্তৰ্ভুক্ত কৰিব পাৰিব। যদিহে আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে, আপুনি নিজেই আপোনাৰ স্মাৰ্টফোনৰ জৰিয়তে নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাই দিম নতুন সদস্যৰ নাম আপুনি কিদৰে অন্তৰ্ভুক্ত কৰিব পাৰিব আপোনাৰ ৰেচন কাৰ্ডত। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ আপুনি চাৰ্চ কৰিব মেৰা ৰেচন বুলি আপুনি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আহিব আপুনি ইয়াতে আহিব মেৰা ৰেচন এপছ বুলি আহিব। এইটো আপুনি ইনষ্টল কৰি ল'ব, যিহেতু মোৰ মোবাইলত আগৰ পৰা ইনষ্টল হৈ আছে, গতিকে ইয়াতে অপেন দেখাইছে, মই অপেন কৰি দিছোঁ। অপেন কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব ইয়াতে মেৰা ৰেচন, ইয়াতে লগইন কৰিবলৈ ক'ব। এটা আছে আপোনাৰ বেনিফিচিয়াৰিজ ইউজাৰ আৰু এটা আছে আপোনাৰ ডিপাৰ্টমেণ্ট ইউজাৰ। ইয়াতে আপুনি এণ্টাৰ ইয়ৰ আধাৰ নম্বৰ দি আপুনি লগইন কৰি ল'ব লাগিব। ইয়াতে আপোনালোকে আপোনাৰ মোবাইলৰ আধাৰ নম্বৰ আপোনাৰ আধাৰ নম্বৰটো দিব। আপুনি আধাৰ নম্বৰটো আপুনি ইয়াতে টাইপ কৰিব। আধাৰ নম্বৰটো দিয়াৰ পিছতে আপুনি ইয়াতে যিটো কেপচা আহিছে, কেপচাটো আপুনি ইয়াতে টাইপ কৰিব। কেপচাটো যি ধৰণে আছে, কেপিটেল লেটাৰটো আছে, স্মল লেটাৰটো আছে, আপুনি ভালদৰে চাই ল'ব। কেপচাটো দিয়াৰ পিছত আপুনি লগিং উইথ OTPত আপুনি ক্লিক কৰিব। ইয়াৰ পিছত আহিব OTP চেণ্ড ছাকচেছফুলি। আপোনাৰ OTP আহিব ইয়াতে, এই OTPটো আপুনি দিব। OTP দিয়াৰ পিছত আপুনি ইয়াতে ভেৰিফাই কৰিব। OTP ভেৰিফাইড ছাকচেছফুলি দেখাব। ইয়াতে দেখুৱাৰ পিছত আপুনি ইয়াতে অপশ্যন আহিব ক্ৰিয়েট এমপিন। আপুনি এমপিনৰ দ্বাৰাও আপুনি ক্ৰিয়েট কৰিব পাৰে, আৰু যিহেতু মই ইয়াতে নকৰোঁ, গতিকে আপুনি ইয়াতে যদি নকৰে আপোনালোকে তেতিয়াহ'লে স্কিপ কৰিব। স্কিপ কৰাৰ পিছতে আপুনি ইয়াতে স্কিম নেম, হেড অফ ফেমিলি মেম্বাৰ নাম আহিব, ফোন নম্বৰ আহিব, এড্ৰেছ আহিব, ৰেচন কাৰ্ড নাম্বাৰ আহিব। তাৰপিছত আপুনি ইয়াতে তললৈকে যাব। যোৱাৰ পিছত তাতে প্ৰথম অপশ্যনটো আছে আপোনাৰ মেনেজ ফেমিলি ডিটেইলছ। ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি একেবাৰে ওপৰত চাব, আপুনি এড নিউ মেম্বাৰ বুলি অপশ্যন আহিব, প্লাছ চিম্বল থাকিব, এড নিউ মেম্বাৰ অপশ্যন আহিব। ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপুনি ইয়াতে ষ্টেপ বাই ষ্টেপ আপুনি নটা ষ্টেপ বাই ষ্টেপ আপুনি পাব। ইয়াতে দেখুওৱা ধৰণে যেনেকৈ আপোনাৰ যোনজন সদস্যৰ আপুনি নাম অন্তৰ্ভুক্ত কৰিব বিচাৰে, পাৰ্চনেল ডিটেইলছ ইয়াতে আপুনি দিব। নেম ইন ইংলিছত লিখিব লাগিব, আৰু আধাৰ নম্বৰৰ জৰিয়তেহে আপুনি লগইন কৰিব পাৰিব, ইয়াতে দিব পাৰিব। আধাৰ নম্বৰত যি নাম আছে সেই নামটো ইয়াতে আপুনি টাইপ কৰিব। তাৰপিছত লেংগুৱেজ টাইপ কৰিব, জেণ্ডাৰ টাইপ কৰিব, ডেট অফ বাৰ্থ টাইপ কৰিব, এজ টাইপ কৰিব, মাডাৰ্ছ নেম টাইপ কৰিব। ইয়াতে যি ধৰণৰ অপশ্যন আছে ষ্টেপ বাই ষ্টেপ আপুনি টাইপ কৰিব। টাইপ কৰাৰ পিছতে আপুনি নেক্সট কৰিব। নেক্সট কৰাৰ পিছত আপোনালোকে ছেকেণ্ড অপশ্যনত যাব, তাতো কিছুমান অপশ্যন আপোনাক দেখাব। গতিকে এই ধৰণে আপুনি আপোনাৰ মোবাইলৰ জৰিয়তে ৰেচন কাৰ্ডত নতুন সদস্যৰ নাম আপোনালোকে অন্তৰ্ভুক্ত কৰিব পাৰিব। এই ভিডিঅ'টোত ইমানখিনিয়ে। ধন্যবাদ। থেংক ইউ।